প্ৰথম কথা হ'ল যে ঘটনাটোতো দুৰ্ভাগ্যজনকে, এইটো এটা নহ'বলগীয়া এটা ঘটনা হৈছে। সেই অনুপাতে আমি তেওঁলোকৰ যিটো অনুসন্ধান কৰিলোঁ, অনুসন্ধানৰ ভিত্তিত আমি যোৱাকালি ৰাতি অৰ্থাৎ 31 তাৰিখে ৰাতি 1 বাজিল আৰু 1টা পিছত আৰু মানে ধৰক আজি তাৰিখটোতে 1 এপ্ৰিলতে আমি 4জনকৈ মানুহ কাৰ্য কৰিছোঁ। আৰু তেওঁলোকৰ পৰা আমি যিখিনি তেওঁলোকে কাটি নিয়া অংশ, আপোনাৰ দাঁত লৈছিলে, নখ লৈছিলে আৰু এজনে খুচি পেলাই ধৰি আছিলে। অৱশ্যে তেওঁ কৈছে যে লোকে খুচি থোৱা অৱস্থাতে ধৰি আছোঁ বুলি কৈছে তেওঁ। তাৰপিছতে যাই নহওক তেওঁ কিন্তু খোচাত সময়ত আছে আৰু এজনৰ ঠেং এটা যিটো মিছ হৈছিলে সেইটো আমি উদ্ধাৰ কৰিছোঁ। আৰু এই সকলোখিনি আমি এতিয়া প্ৰক্ৰিয়াত আছে, আমি তদন্ত আওতাত আছে আৰু গোটেইখিনি আমি তেওঁলোকৰ যিখিনি বিভাগীয় নিয়ম অনুসৰি যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি কৰিবৰ কাৰণে আমি এতিয়া চেষ্টা অব্যাহত ৰাখি আছোঁ। তেখেতকেইজনৰ নাম কি কি? এজনৰ নাম হ'ল গজেন দাস আৰু এজন হৈ গ'ল আপোনাৰ ৰিণ্টু আৰু এজনৰ নাম হ'ল দিগন্ত আৰু এজনৰ নাম হৈ গ'ল আপোনাৰ চন্দ্ৰ দাস। ক'ৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে? তেওঁলোকক আমি ধৰক য'ত ঘটনাটো ঘটিছিলে তাৰ পৰা একদম নিকটৱৰ্তী হয় তেওঁলোকক। আমি ৰাতি তেওঁলোকক পুলিচৰ সহযোগত আমি গৈ আমি আটক কৰিছোঁ। এইকেইজন লোকৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ এইসকলতো এতিয়া ধৰক আমি যিটো ডিপাৰ্টমেণ্টে প্ৰচিডিউৰ এপ্লাই কৰিব লাগে আমি গোটেইখিনি এপ্লাই কৰিছোঁ। আৰু বন্যপ্ৰাণী সংৰক্ষণৰ আইনৰ যি অধীনত আওতাত আহিব তেওঁলোক নিশ্চিতভাৱে তেওঁলোক কাৰ্য হৈছেগৈ আৰু তেওঁ জেল ভুগিব যাব। সেইটো আইনী প্ৰক্ৰিয়া হ'ব, আইনী প্ৰক্ৰিয়াৰ মাজত গোটেই সমস্যা মানে কেছখিনি চলা। সৰ্বমুঠ 4জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 4জন লোক গ্ৰেপ্তাৰ হৈ গৈছে।